हेलो फ्रेंड्स काइले मैं गुवाहाटी जाम भाइटिओ जाब सो भाइटिए पेकिंग करि आछे आरो आज रातिपुवा आमी उलाय आहिलो आज 18 तारिख जुलाइर सो आमी उलाय आहिलो आरो बाटते भाबिलो मृत्युंजय मन्दिर जेहेतु आछे सो एबार चाइ जाओ बहुत धुनिया के मैं फोटो बिलाको देखि आछो बहुत धुनिया धुनिया सो एबार भाबिलो चाइ जाओ बहुत गरम आज आरो ताते मन्दिरले सोमाउते सेंडल जो खुली पेले যাব লাগে তো বহুতে বেয়াকে ভৰি চৰি পুৰি গল একদম মানে ভৰিটো কি বুলি কয় টেমুনা উঠাৰ দিন হৈ গল কিন্তু উপায় নাই গলো প্ৰাৰ্থনা কৰিলো মায়ে চাকি জ্বলালে আৰু আমি মেইন মন্দিৰৰ ভিতৰত সোমাব নোৱাৰিলো কাৰণ হেতু কি বন্ধ থাকে সো আমি ৰৈ থাকিবলৈ আমাৰ সময় নাছিল কাৰণ আমি গুৱাহাটী পাবগে লাগিব সোনকালে এতিয়া লাহেকে মন্দিৰত সেৱা কৰি পেলাই আমি আকৌ যাম গুৱাহাটীলৈ Soalnya itu apa ya? Salah nih. Asli. Mana guys? Mana ni? Mau ni pun. Saya pun saya lihat dia. Dia dah bosan naik khusyuk. Hei, macam mana? আমি মন্দিৰৰ পৰা ওলাই আহিলো আৰু এতিয়া আমি গৈ আছো গুৱাহাটীলৈ আমি গুৱাহাটীত সোমালো গুৱাহাটীত পাওঁতে আমাৰ 7:30 মান বাজিল তাতে দুটামান বজাৰ কৰিব লগা আছিল একেবাৰে কৰি ললো আৰু আমি ৰাতিপুৱা ওলাই আহিছো আজি গাড়ীখনৰ কাৰণে দুটামান বস্তু কিনো এখন গণেশৰ মূৰ্তি এটা কিনিম আৰু লগতে এটা পাৰফিউম কিনিম কাৰৰ কাৰণে কাৰ পাৰফিউম এটা কিনিম সো আমি কাৰ প্লেনেটত আহিছোঁ যোনখন আছে 6 মাইলত আৰু আমি সিট কভাৰ আৰু ষ্টেৰিং কভাৰ অৰ্ডাৰ দিছোঁ মায়ে পান খাই আছে সো তেওঁলোকে 18 তাৰিখ মানে আমাক লগাই দিব সেইটো আগষ্টৰ সো এতিয়া তেওঁলোকে লগাই দিব ইয়াত एकदम स्टेट में लगा देगा ये तो हाँ siap. Mana tadi? Mana? Mana mana? Mana tadi? Untuk depan dulu. Ini tahu. Mana? Ini bulu gini mana salun ni? Teman sudah tu. Sekarang ni bulu mana? Mail. Ini enggak? Mail. AC di dalam ni mana? Itu dah. গাড়ীৰ সকলোখিনি কাম হৈ গ'ল খোৱা বোৱাও হৈ গ'ল এতিয়া আহিছোঁ নেহেৰু পাৰ্কলৈ ভাইটিয়ে বোলে মন গৈছে জুলনাত উঠিবলৈ সো নেহেৰু পাৰ্ক আহিছোঁ তাক এবাৰ দেখুৱাই লওঁ
তাৰপিছত আমি যাম দীঘলী পুখুৰী, য'ত স্পাইৰেল পটেটোটো ভাইৰেল হৈ আছে আজিকালি ইউটিউব নিউজ চেনেলত। তালৈ যাম, আপোনালোককো দেখুৱাম বাৰু। ইমান মানুহবোৰ কি কৰিব আহে বাৰু? তুলন হ'ব মানে ভাল লাগে। কি হ'ল? ভাল লাগে কিয় কাৰণে? কিয় দৰকাৰ? কেতিয়া আমি নেহেৰু পাৰ্ক চাই আহিলোঁ। একো চাব লগা নাই। ই জুলনাত উঠিম বুলি কৈছিলে, কিন্তু সেইটোও নহ'ল। চব সৰু সৰু জুলনা আছে, উঠিব নোৱাৰিলে বেচেৰা। এতিয়া আমি ওলাই আহি আছোঁ, গণেশগুৰি যাওঁ। দুটামান কাপোৰ কিনিব লগা আছে, সেইটা কিনি পেলাই আজি সোনকালে ৰুমলৈ যাওঁ। এই স্পাইৰেল পটেটোটো ল'বৰ কাৰণে আমি আধা ঘণ্টা তাত ৰ'ব লগা হৈছে। তাৰপিছত এতিয়া যেন তেন পালোঁ। মোৰ এনেকুৱা অৱস্থা হ'ল যেন মইহে বনাইছোঁ, মানে একে ঘামি অৱস্থা নাই। বাৰু খাই চাওঁ কেনেকুৱা লাগে, তাৰপিছত মই আপোনালোকক ক'ম। ভাল লাগিলে আপোনালোকেও আহি খাবলৈ পাৰিব। এতিয়া শাক পাচলি কিনি আছে। আৰু আজি গণেশগুৰিত একেবাৰে মাথা চাথা বেয়া হৈ গ'ল। ইমানেই গৰম যিহেতু নাতি পালোঁহি, তেখেতক বনাই খালোঁ। এতিয়া আমাৰ মাতাশ্ৰীয়ে আজি খানা বনাইছে। কি বনাব? এয়া জিকা কাটি থৈছে, আৰু আমি মাছ লৈ আহিছোঁ, বাহু মাছ। এয়া মাছ এয়া আমাৰ জন্মৰ পৰা আজি বনাব। আমাৰ নতুন চাউল কিনি আনিছোঁ। চিমনিটো অন কৰি লৈছে তেওঁ, আৰু লাহেকৈ বনাব। মায়ে মাছত হালধি আৰু নিমখ দিলে ন, হালধি আৰু নিমখ দি খাই থাকোঁতে, আৰু আমি সন্ধিয়া আহি পেলাই কপি লগতে পকৰি আনিলোঁ, সেয়া খালোঁ। ইয়াত ধুনীয়াকৈ তেল দি দিছে। চিনি আৰু এতিয়া আপোনালোকৰ একেবাৰে তৰকাৰীখিনি হ'লেহে দেখুৱাম। কেনেকৈ বনাই দিছোঁ আৰু জানি ৰেচিপি মই কেইদিনমান পিছত দিম। আৰু যমুনা বৰাও এটা ৰেচিপি চেনেল খুলিব, সেইটো মই আপোনালোকৰ পিছত দেখাই দিম। কাম কৰি আছে যমুনা বৰাও এটা ধুনীয়া ৰেচিপিৰ এটা চেনেল খুলিব। সেইটো কেইদিনমান পিছত খুলিব। মই আপোনালোকক যেতিয়া খোলা হ'ব তেতিয়া মই আপোনালোকক দি দিম। মই দেখিবলৈ বহুতেই বেয়া হৈ আছোঁ, কাৰণ গৰমত গোটেইখিনি মেলিবলৈ মনতে জনাই অলপ। এতিয়া মই এইবিলাক বস্তু আহি গ'ল, ৰেচিপি হোৱাই নাই। এইখিনি হৈ গ'ল পকৰি। আমি খোৱা একদম চব আছে, বস্তুবিলাক একদম লেতেৰা হৈ আছে, চাফা বজাৰ দেখাম। আৰু মানে যিহে কাপোৰ কানি জাপিবও আছে, সেইবিলাক লাহেকৈ মায়ে জাপিব। দেউতা ক'ত গ'ল? দেউতা গা ধুইছা? অঁ, দেউতাই গা ধুই আছে। গৰমটো ৰুমটোত ইমান নাই, কাৰণ এইটো একদম গ্ৰাউণ্ড ফ্ল'ৰত আছে, কাৰণে ইমান গৰম নাই বৰ্তমান। এইটো ৰুমতে আমি ভাইটিয়া ৰুমত শুই আছোঁ। পিছে কাইলৈ যাম শ্বিলং। এইটো ভিডিঅ'তে কণ্টিনিউ হ'ব, কাৰণ মই গুৱাহাটীৰ ভিডিঅ' ইমান বনোৱা নাই। চবেই জানেই গুৱাহাটী, আৰু গুৱাহাটীটো থাকোৱেই কিনো বনাই থাকিম, মানে প্ৰতিবাৰে আগতে দিছোঁৱেই মই ভিডিঅ' গুৱাহাটীৰ। চ' কাইলৈ শ্বিলং যাম। শ্বিলঙত কি কৰিম আপোনালোকে ভিডিঅ'টি কণ্টিনিউ কৰি চাব। তাত কিছুমান বস্তু আছে, সেইবিলাক চামগৈ। ত' নাথাকোঁ বাৰু, ফুৰি আহিম। আপোনালোকে ভিডিঅ'টি কণ্টিনিউ কৰি চাই থাকক শেষলৈকে। এয়া আমাৰ মায়ে বনালে মাছৰ তৰকাৰী। বৰ ভালকৈ নাহে, মোবাইলটো বৰ বিশেষ ভাল নহয়।
এয়া মাছৰ তৰকাৰী বনালে জিকা দি চবলৈকে বাঢ়ি আছে পিতা আহিছে খাবলৈ এয়া আমি তলতে খাম আৰু আজি ইমান চকী টেবুল আনা নাই